নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ আজিৰ কবিতা দেউতা। জাৰ বাট হোৱা আঙুলিবোৰেৰে দেউতাই কথা পাতে শীতৰ সতে, চিঠি লিখে। অপৰাহ্নৰ বেলিয়ে ৰাঙলী শৰীৰ দেউতাৰ, জীৱনৰ অলিয়ে গলিয়ে কৰ্মময় ধূলিৰ সাজ। জীৱন মৃত্তিকাত প্ৰচাৰ বিমুখ নীৰৱ সাধনাৰ শিলালিপি। দেউতাই এতিয়াও শীতৰ ৰজ্জাক বুকুচাত লৈ কলমৰ সতে একাত্ম হয়, ভাৱনাৰ বৈতৰণি বৈ থাকে। নাকত খহি অহা বিট চকুযোৰ উজাই লৈ জুপি জুপি চাই জীৱনৰ অভিধান। ৮০ৰ ঊৰ্ধৰ মানুহজনে নেজানে আজিৰ মোবাইলৰ কাৰুকাৰ্য, দেউতা যে তাহানি দিনৰ মানুহ। উঁয়ে ধৰা সময়বোৰ তেওঁৰ জাৰি জোকাৰি নৰাৰে বান্ধো। আমাৰ বটবৃক্ষৰ শৰীৰ নাহৰৰ পাতত লিখোঁ দেউতাৰ দীৰ্ঘায়ু কামনা। ধূসৰ দুচকুত কেৱল ভাহি থাকে প্ৰাৰ্থনা। জীৱন সন্ধিয়া গধূলি উৰুৱাই উভতা বাটে ভাহি থাকে উত্থান পতনৰ নিৰ্জন সুহুৰি। দেউতাৰ বাবে ৰাতিৰ বোজা বৰ দীঘলীয়া, নেযায় নোপোৱাই এন্ধাৰৰ ছাঁ। শীৰ্ণ সুতুৰা পৰা শৰীৰত বৰ কাপোৰ লৈ শুবলৈ যত্ন কৰে। পুৱা যে জ্বলিব মেজিৰ জুই দপদপীয়া। জুই দেখি দেউতাই আত্মবিশ্লেষণ কৰে, ৰৈ গৈছে নেকি কিবা কৰ্মৰ প্ৰতিদান। এদিন যাব যে লাগিব এই বাটে, এই অঙঠা, এই তাপ, এই উষ্ম ভাপে। আসন্ন সত্যৰ মুখামুখি দেউতা মোৰ বৰ সাহসী। আদৰেৰে সাৱটি কোৰাছ জোৰো আমি, আদৰেৰে সাৱটি কোৰাছ জোৰো আমি। দেউতা আমি আছোঁ তোৰ কাষতে, চিন্তাবোৰক লাই নিদিবি, চিন্তাবোৰক লাই নিদিবি। বঠা ভঙা নাৱৰীয়া হ'লে দেউতাই সলসলীয়া উপদেশেৰে সি দিয়ে আমাৰ কলিজা। নিষ্ঠা আৰু সততাৰে দিব লগা খোজবোৰত কপটতাৰ ধূলি পৰিবলৈ নিদিবি। কাৰো অনিষ্ট নকৰিবি, আৰ্তজনক সহায় কৰিবি, ইত্যাদি ইত্যাদি অন্তহীন সাকাৰাত্মকতা। এয়া যে মোৰ দেউতা, এয়া যে মোৰ দেউতা। ধন্যবাদ।